আজি মোবাইলটো স্ক্ৰল কৰি থাকোঁতে এটা বহুত ফেচিনেটিং বস্তু দেখিলোঁ যদি মোৰ ওচৰত $1 ট্ৰিলিয়ন থাকিলে হয় অলমষ্ট 85 লাখ কৰোৰ তেতিয়া মই কি কৰিলোঁ হয় সেই পইচাইদি চ' মোৰ ওচৰতো ইমান নাই বাট যদি থাকিলে হয় মই কি কিনিলোঁ হয় মই সেইটো আপোনাক আজি দেখুৱাম মোৰ লেপটপত চ' লেটছ ইট চ' সেইটো গেম স্পেণ্ড $1 ট্ৰিলিয়ন মানি এতিয়া আহক চাওঁচোন মই কি খৰচা কৰিলোঁ হয় ইয়াৰ বহুত পইচা ক'ব গ'লে চ' মোক কোকোকোলা ষ্টাৰবাক্স পিজ্জা একো নালাগে এতিয়া ভোক লাগি থকা নাই লেডাৰ ৱালেট পাৰফিউম স্কেটবৰ্ড এইবিলাকো নালাগে অলৰেডি মোৰ ওচৰত আছে স্মাৰ্ট ৱাচ আছে জোতা আছে এইটো কি হেলোইন কষ্টিউম মই কৰিম কি লাক্সাৰী ফাউণ্টেইন পেন য়েছ এটা ফাউণ্টেইন পেন লাগিব তাৰপিছত এটা লেডাৰ জেকেট য়েছ এয়াৰপৰ্ট প্ৰ' য়েছ এটা নহয় 5টামান ল'ম গিফ্ট এই দুখন গাড়ী মোৰ ভাল লগা নাই আৰু 10 কেজি সোণ য়েছ $1 ট্ৰিলিয়নে কিনি লওঁ পাছত বিকি ল'ম 50 কেজি নাই 100 কেজি কিনি ল'ম অ'কে তাৰপিছত 100 কেজি হৈ গ'ল এতিয়া ৰ'লছ ৰয়েছ নাই ঘৰ এটা কিনিম ঘৰ এটা ডুবাই চুবাই যাব ইচ্ছা নাই ৰ'লছ ৰয়েছ এখন ভাল লাগে বাৰু বিচ মেনশ্যন এটাও লওঁ আকৌ প্ৰাইভেট জেট এখন কিনি লওঁ ইমান পইচা আছে যদি বিল্ড এ হস্পিটেল য়েছ হস্পিটেল এখন বনাম এখন নহয় 10খন বনাম ফ্ৰী ক্ৰুজ লৈ লাভ নাই গিভ শ্বেল্টাৰ টু 1000 হোমলেছ পিপল হোমলেছ মানুহ শ্বেল্টাৰ দিলেও সিহঁতে বেকাৰ কামেই কৰিব চ' নিদিওঁ আগেইন জবৰ কাৰণে দিম তাৰপিছত এইটো কি আহিল হোৱাইট হাউচ নালাগে নাচা স্পেচো নালাগে এইবিলাক আল্টু ফাল্টু বস্তু আৰু ফাইনেলি এয়া মোৰ এয়া চাওক ইমান খৰচ কৰাৰ পিছতো 998 বিলিয়ন আছে মানে মই 2 বিলিয়নতকৈও কমেই ইউজ কৰিছোঁ এইটো মই এতিয়া গম পাইছোঁ মই আইডিয়া এটা পাইছোঁ